ফাইনেল মেৰিট লিষ্ট কেতিয়া দিব ছাৰ অসম আৰক্ষীৰ কনিষ্টেবল পৰীক্ষাৰ ছাৰ এইবাৰ হৈ যোৱা 10 জুনৰ ভিতৰত ছাৰ শুনিলে বা গম পাইছে যে কি নিউজত চলি আছে যে অসম পুলিচৰ ABUB যিটো ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল 2018 চনৰ পৰাই সেই ভৰ্তি প্ৰক্ৰিয়াৰ ৰিজাল্ট হেনো জুনত দিব আৰু তাতে আমাৰ আপত্তি একো ক'বলগীয়া বা কৰিবলগীয়া একো নাছিলে কিন্তু তাৰ মাজতে আৰু এটা ভৰ্তি প্ৰক্ৰিয়া চলি আছে যিটো নতুন ABUB আৰু লগতে কামাণ্ডোৰ কাৰণে আৰু সেইটো কাৰণে আমাৰ প্ৰব্লেম হৈছে যদি এইবিলাক ভৰ্তি নচলিলে হয় তেন্তে আমাৰ ক'বলগীয়া মাতিবলগীয়া একো নাছিলে কিন্তু মাতিবলগীয়া এটা কাৰণেই হৈছে যিহেতু সেই দুটা নতুন ভৰ্তি যিহেতু চলি আছে তাতে যিহেতু যথেষ্ট ল'ৰাই চিলেকশ্যন পাব আৰু এটা ল'ৰাই যেতিয়া দুটা পোষ্টত চিলেকশ্যন পাই যাব তাৰপিছত অসুবিধা কাৰ হয় আপোনালোকে গম পাইছে সেইটো কাৰণে এটা আন্দোলনৰ কথা চিন্তা কৰিছে অসমৰ ল'ৰা ছোৱালীসকলে যিসকলে 18 চনৰ পৰা বাট চাই আছে আৰু এইটো স্ক্ৰীনশ্বট আপোনালোকে মাৰি লওক এই সময়ত আপোনালোকে উপস্থিত হ'ব বুলি আমি আশা কৰিলোঁ আৰু মোৰ হোৱাটছএপ গ্ৰুপৰ লিংক দি দিছোঁ তাতে আপোনালোকে কথা বতৰা পাতি ল'ব কেনেকৈ কি কৰে আৰু মই যিহেতু তাতে নাই মই থকা হয় ময়ো নিশ্চয়কৈ জইন কৰিলোঁ হয় আৰু যিসকল আছে তেওঁলোকে জইন কৰক আৰু যদি মাত এতিয়া নামাতে তেন্তে অসুবিধাটো হ'ব আপোনালোকৰ যিহেতু যিসকলে 18 চনৰ পৰা বাট চাই আছিলে তেওঁলোকে এই সুবিধাটো নাপাব আৰু জীৱনত এইটো সুবিধা কেতিয়াও নাহে যিহেতু মানুহৰ বয়স আপোনালোকে জানে 5 বছৰ যেতিয়া এটা ভৰ্তিৰ কাৰণে ৰৈ দিলে আৰু তেওঁৰ বয়স হয়তো নাই নেক্সট ভৰ্তি তেওঁ এপ্লাইও কৰিব নোৱাৰে আৰু ইণ্টাৰভিউ দিব নোৱাৰিব আৰু লগতে তেওঁৰ মনোশক্তি সিমান নাথাকিব যে এটা ভৰ্তিৰ কাৰণে 6-7 বছৰ ব্যয় কৰাৰ পিছত আৰু নেক্সট ভৰ্তিৰ কাৰণে তেওঁ অপেক্ষা কৰিব বা ৰৈ থাকিব আৰু 18 চনৰ ভৰ্তি প্ৰক্ৰিয়া আছিলে তাৰ কাৰণে আমি যেতিয়া 14 চন বা 16 চনত যেতিয়া ভৰ্তি প্ৰক্ৰিয়া সম্পন্ন হৈছিলে 16 চনৰ পৰা আমি ৰৈ থকা নিচিনা আছিলে আৰু 16 চনৰ পৰা যিহেতু 22 চন পালেহি আপোনালোকে নিজে চিন্তা কৰি চাওক কিমান ধৈৰ্য ধৰিব ল'ৰা ছোৱালীখিনিয়ে আৰু এই ধৈৰ্যৰ ফল যদি লাষ্ট টাইমত গৈ পোষ্ট খালি ৰৈ যায় 9000 পোষ্ট আছে তাৰ ভিতৰত যদি 3000 পোষ্ট থাকি যায় তেন্তে আপোনালোকে চিন্তা কৰিছে কেনেকুৱা কি হ'ব আৰু সেইটোৱে সেই ঘটনাটো যাতে হ'ব নালাগে তাৰ কাৰণে আপোনালোকে অকণমান মাত মাতক আৰু বৰ বেছি মাত মতাৰ দৰকাৰ নাই অকণমান কথাটো চৰকাৰক জনাই দিয়ক তাৰপিছত যদি ৰিজাল্ট একো নাহে বা একো উত্তৰ নিদিয়ে তেন্তে পিছত দেখা যাব কি কৰা যায় কিন্তু আপোনালোকে মাত নামাতাকৈ বহি নাথাকিব যিকোনো প্ৰকাৰে মানুহক অকল যে আন্দোলন কৰিলে বাহিৰত গ'লেই হ'ব তেনেকুৱা নহয় আপুনি ভিতৰত থাকিও ঘৰত থাকিও মোবাইলৰ দ্বাৰা ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক টুইটাৰত হওক সকলোকে টেগ কৰি আপোনালোকে নিজৰ মতামত আগবঢ়াব পাৰে সেইটোৱে আমি আশা কৰিম যাতে অসমৰ যিসকল ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছিলে প্ৰথমৰ পৰাই তেওঁলোকৰ যাতে বঞ্চিত হ'বলগীয়া নহয় মোৰ এটাই মটিভ 2018 চনৰ পৰা যিসকল ৰৈ আছে তেওঁলোকে যাতে চাকৰিটো পায় আৰু সেইটো কাম যদি আপোনালোকে এইকেইদিনতে নকৰে মাত যদি আপুনি এইকেইদিনত নামাতে তেন্তে আপোনালোকে পিছত দেখা পাব যথেষ্ট পোষ্ট খালী থাকি যাব এটা ল'ৰা 2-3টা পোষ্টৰ নাম আহি যাব আৰু ল'ৰাবিলাক এনেকুৱা নহয় যে এটাতে চাকৰি পাব তেওঁলোক যিহেতু কোৱালিফাইড হৈ গ'ল বৰ্তমান যিসকল নতুন ল'ৰা বা পুৰণা ল'ৰা হওক বা নতুন ল'ৰা হওক যিসকলে প্ৰেক্টিছ ভালকৈ কৰিছে প্ৰিপাৰেশ্যন ভালকৈ কৰিছে তেওঁলোকে গোটেইকেইটাতে ক্লিয়াৰ কৰি দিব যিসকলে ABUB যোৱাবাৰ ক্লিয়াৰ কৰিব তেওঁলোকে এই নতুনটোতো ক্লিয়াৰ কৰি দিব আৰু এনেকুৱা ল'ৰা আছে যিসকলে কামাণ্ডো ক্লিয়াৰ কৰি দিব তাৰপিছত ফলাফলৰ ফলত কি হ'ব যথেষ্ট ল'ৰা বঞ্চিত হৈ যাব যাৰ পইণ্টৰ কাৰণে মাৰ্ক 0.2 0.4 পইণ্ট আপোনালোকে দেখিছে পইণ্টৰ কাৰণে কিমান ল'ৰা বঞ্চিত হ'বলগীয়া হয় সেই পইণ্টৰ কাৰণে যথেষ্ট ল'ৰা বঞ্চিত হৈ যাব চাকৰি পোৱাৰ পৰা আৰু চাকৰি পোৱাটো বৰ ডাঙৰ কথা নহয় চাকৰি যিহেতু এখন ঘৰৰ গোটেই সপোনখিনি লগতে নিজৰ সপোনখিনি আৰু গোটেই পৰিবাৰৰ কথা জড়িত হৈ থাকে এটা চাকৰিৰ কাৰণে এটা ল'ৰা যেতিয়া প্ৰিপাৰেশ্যন কৰি থাকে গোটেই ঘৰৰ আশা তাৰ ওপৰত থাকে আৰু যাৰ এটা ল'ৰা বা এজনী ছোৱালী আছে তেওঁলোকে জানে কষ্ট কৰি যেতিয়া এটা ভৰ্তিৰ কাৰণে নিজকে প্ৰিপাৰেশ্যন কৰে কেনেকুৱা কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় এটা ল'ৰাই যেতিয়া কাম নকৰি ঘৰতে বহি থাকিব ডেকা ল'ৰাই অনলি প্ৰিপাৰেশ্যন কৰি থাকিব এটকাও ইনকাম নকৰে ঘৰৰ পৰা মাক হওক দেউতাকে হওক কেনেকৈ হাজিৰা কাম কৰি কেনেকৈ খুৱাব এটা ল'ৰাক প্ৰিপাৰেশ্যন কৰে আমাৰ কাৰণে চাকৰিটো এটা চাকৰি নহয় সকলোৱে গম পায় আমাৰ জীৱনৰ যিটো প্ৰণালী সেইটো সলনি কৰা লগতে নিজৰ সপোন পূৰণৰ কাৰণে আমি ইমান দৌৰি আছোঁ বাকী ইমান কথা নাছিলে যদি আমাৰ ইনকাম থাকিলে হয় বা ভাল পইচা যদি থাকিলে হয় আমি ABUB ভৰ্তিৰ কাৰণে APR ভৰ্তিৰ কাৰণে আমি ৰৈ থাকিবলগীয়া নহ'ল হয় আৰু যাৰ টকা পইচা আছে তাৰ একো অসুবিধা নাই কিন্তু যাৰ টকা পইচা নাই যিসকলে হাজিৰা কৰি কাম কৰি নিজৰ ল'ৰা বা ছোৱালীজনীৰ কাৰণে কষ্ট কৰি আছে প্ৰিপাৰেশ্যন কৰালে 6-7 বছৰ ধৰি তাৰপিছত যদি তেওঁলোকৰ লাষ্টত গৈ 0.2 কাৰণে চাকৰি নাপায় 0.20 কাৰণে চাকৰি নাপায় তেনেকুৱা ধৰণৰ অৱস্থা হ'লে আপোনালোকে নিজেই চিন্তা কৰিছে কি অৱস্থা হ'ব সেইটো কাৰণে এইকেইদিনতে মাত অকণমান মাতক আৰু যদি উত্তৰ নলয় আমি পিছলৈ আৰু কিবা বেলেগ প্ৰচেছ আমি ল'ব লাগিব হাতত কিন্তু এইকেইদিনতে মাতক যদি ৰিজাল্ট আহি যায় তেন্তে আমাৰ ক'বলগীয়া মাতিবলগীয়া একো নাই আৰু খুব সুন্দৰকৈ আমি চৰকাৰক ধন্যবাদ জনাম কিন্তু এইখিনি যদি নকৰি চৰকাৰে যদি খেলিমেলি কৰি দিয়ে তেন্তে কিন্তু এইটো দাগ আৰু কেতিয়াও মুচিব নোৱাৰিব সেইটো কাৰণে আপোনালোকক মাতক আৰু সকলোকে জনাই দিয়ক যে কিমান তাৰিখে কি কৰিব আৰু মোৰ হোৱাটছএপ লিংকটো মই দি দিছোঁ ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত দি দিছোঁ আপোনালোকে তাতে জইন হৈ সকলোৱে কথা পাতি লওক মোৰ সৈতে একো পাতিব নালাগে যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ লগত পাতি লৈ আপোনালোকে সেই ব্যৱস্থাটো কৰক আৰু যদি এইকেইদিনতে মাত নামাতে পিছত কিন্তু আপোনালোকে পস্তাই থাকি একো লাভ নহ'ব যেতিয়া ৰিজাল্ট আহি যাব সকলো মিলি ৰিজাল্ট আহি যাব তাৰপিছত কিন্তু আপুনি একো কৰিব নোৱাৰিব সেইটো কাৰণে মাত আগতে মাতিব লাগিব যাতে নেক্সট প্ৰচেছ তেওঁলোকে আৰম্ভণি কৰাৰ আগতে এই কথাখিনি চিন্তা কৰে আৰু আমাক এটা সুদিহা পৰামৰ্শ দিলেও হৈ যাব যে আমি এইটো নকৰোঁ বা সেইটো কৰিম কিমান দিনৰ আগত আমি ৰিজাল্ট দিম সেই কথাটো যাতে তেওঁলোকে সঠিককৈ জনাই দিয়ে আৰু মুখ্যমন্ত্ৰী খেলিমেলি কথাই যথেষ্ট লোকৰ মনত আঘাত দিছে আপোনালোকে গম পাইছে কিমান কেণ্ডিডেট বৰ্তমান
ৰখি আছে এই ৰিজাল্টটোৰ কাৰণে। সেইটোৱে আমি আশা কৰিম চৰকাৰে যাতে সুদিহা পৰামৰ্শ দিয়ে আৰু লগতে ৰিজাল্টটো অতি সোনকালে দি দিয়ে আৰু বাকী ইণ্টাৰভিউকেইটা নোহোৱাৰ আগতে যাতে আমি এই ৰিজাল্টটো পাই যাওঁ, আমি সেইটোৱে আশা কৰিম। আৰু আপোনালোকেও সেই হিচাপত কথা বতৰাখিনি পাতি লওক সকলোৰে লগতে আৰু মিলি কৰি কামখিনি আৰম্ভণি কৰি দিয়ক আৰু বেছি দেৰি নকৰিব। যিহেতু মই কৈছোঁৱেই সময় পাৰ হৈ যোৱাৰ পিছত কিন্তু হাল্লা কৰি লাভ নহ'ব। সেইটোৱে কথা, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক সকলোকে। আজি ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ৰ কাৰণে অকণমান অপেক্ষা কৰক। SSC যি কথাও আমি পাতি আছোঁ ইটো চেনেলতো পাতিম, এইটো চেনেলতো পাতিম। সকলো ভিডিঅ' আপোনালোকে পাই থাকিব। আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।